নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, মই ইয়াত ডিছ এখনত অমিতা কাটি লৈছোঁ। আজি কটা ভিডিঅ'টো দিয়া নাই, আগতে ৰেডি কৰি লৈছোঁ। আৰু এইফালে লৈছোঁ মই মাছৰ মূৰ, ডাঙৰ মাছৰ মূৰ এয়া। আৰু এইফালে মই কেৰাহী উঠাই দি ইয়াতে মিঠাতেল দি দিছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আজি অমিতা খাৰ বনাম। প্ৰথমতে মই মাছৰ মূৰখিনি ইয়াতে দি দিছোঁ। যিহেতু মাছৰ মূৰটো ডাঙৰ হয়, সেইকাৰণে মই লোহাৰ কেৰাহীখন লৈছোঁ ইয়াতে। মই গোটেইখিনি দি দিছোঁ। আৰু এই কেৰাহীখনত লৰাবলৈ ভাল হয়। মোৰ খুবেই প্ৰিয় অমিতা খাৰ। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন কমেণ্ট বক্সত। স্পীডটো বঢ়াই দিছোঁ এতিয়া গেছৰ। আচলতে মই এতিয়া ৰাতি বনাই আছোঁ, সেইকাৰণে পিক্সাৰটো অকণমান বেয়া হ'ব পাৰে, ক্লিয়াৰ নহ'ব পাৰে। এতিয়া ইয়াতে মই অকণমান নিমখ দি দিছোঁ। ইয়াত দেখিছেনে কিমান চিটিকি আহিছে। যিহেতু ডাঙৰ মাছৰ মূৰ হয়, ভাজোঁতে অকণমান সাৱধান হ'ব লাগে। অকণমান হালধিও দি দিছোঁ আৰু এতিয়া লৰাই দিছোঁ। এতিয়া ইয়াতে মই ঢাকনি এখন লগাই দিছোঁ, নহ'লে তেলবোৰ চিটিকি আহে। মাছৰ মূৰখিনি ভাজা হৈছে এতিয়া। ঢাকনিখন গুচাই দিওঁ। আৰু এই গোটেইখিনি মই অমিতাত নিদিওঁ, যিহেতু অমিতা কম হয় আৰু মাছৰ মূৰ বেছি হ'লেও ভাল নালাগে, নহয় জানো। এই ডাঙৰ মূৰটো দি দিম ইয়াতে মই। একেলগে ভাজি লৈছোঁ, তেতিয়া সুবিধা হয়। এতিয়া এইখিনি মই অকণমান সানি দিম। তাৰপিছত ইয়াতে অমিতা খাৰখিনি বনাম। আৰু এইখিনি মই সাৰি দিলোঁ। এতিয়া ইয়াতে মই শুকান জলকীয়া দুটা দিছোঁ প্ৰথমতে। গেছৰ ফ্লেমটো এতিয়া বঢ়াই দিছোঁ। মাছখিনি এইখিনি মাছৰ মূৰখিনি ছাইডত থৈ দিছোঁ। অকণমান শুকান জলকীয়া দুটা ভাজি লৈছোঁ। আচলতে আমি খাৰ খাব লাগে। খাৰ খালে হজম শক্তিটো আমাৰ বঢ়ায়, আৰু অমিতা খালে খুবেই ভাল। অমিতাই হজম শক্তিটো বঢ়াই দিয়ে। যেতিয়া বদ হজম হয়, তেতিয়া অমিতা খাৰ খালে বহুত ভাল হয়। আৰু এতিয়া ইয়াতে মই গোটা জিৰা অকণমান দি দিছোঁ। এয়া আৰু এতিয়া কাটি থোৱা অমিতাখিনি ইয়াতে বহাই দি দিছোঁ। আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। অমিতাত মাছ দিলে খুব ভাল লাগে, অমিতা খাৰত। এতিয়া মই ইয়াতে কলা খাৰটো দি দিম, একেবাৰে অৰিজিনেল কলৰ পৰা যিটো বনায়। মই বেকিং চ'ডা এতিয়ালৈকে ব্যৱহাৰ কৰি পোৱা নাই, আৰু মই বেয়াও পাওঁ। আৰু ইয়াত মই খাৰ দিছোঁ, কলা খাৰ। মাছত যিহেতু হালধি আছে, এতিয়া মই হালধি নিদিওঁ। আজি পিঁয়াজ নিদিয়াকৈ এনেকৈ বনাম। আৰু যিহেতু খাৰ, বেছি মছলা নালাগে খাৰত। এতিয়া অকণমান পানী এড কৰি দিম। আৰু এটা মই বাতিটোৰ এইখিনি অফালি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনি লগাই থ'ম। গেছৰ ফ্লেমটো মই এতিয়া কমাই দিম। আৰু তাৰপিছত দেখাই আছোঁ আপোনালোকক। মই প্ৰায় 4 মিনিটমান এনেকৈ ঢাকনি লগাই দিছিলোঁ।
আৰু চাওক লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। চাওক অমিতাখিনি সিজিছে। এতিয়া ইয়াতে মই নিমখ দি দিম। মই নিমখটো দিয়া নাছিলোঁ। ইয়াত চাওক যিহেতু মাছখিনি ফ্ৰাই কৰোঁতে মাছৰ মূৰখিনি ফ্ৰাই কৰোঁতে দিছিলোঁ আৰু এতিয়া ভাঙি দিম অকণমান মূৰখিনি। ইয়াতে লাগি থকা তেলখিনি যাতে অমিতাত সোমাই যায়, তেতিয়া খাবলৈ খুব টেষ্টি হয়। আচলতে সকলোৱে অমিতা খাৰ বনায় নহয় জানো, কিন্তু চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। মই এনেকৈ বনাইছোঁ আৰু এইটো একেবাৰে থুপথুপীয়া কৰিম, যিটো আমি থুপথুপীয়া বুলি কওঁ, তেনেকুৱা বনাম। চাওক ধুনীয়াকৈ সিজি গৈছে। আচলতে একেবাৰে অসমীয়া থলুৱা ৰেচিপি এইটো, অমিতা খাৰ। এতিয়া ইয়াতে মই আদা দি দিছোঁ। যদিও খাৰ দিছোঁ, যিহেতু অমিতা আছে, মই অমিতা থাকিলে এনেকৈ খাৰ দি দিওঁ। আপোনালোকে যদি বেয়া পায় নিদিব পাৰে। মই কিন্তু অমিতা খাৰ বনালে এনেকৈ দিওঁৱেই। অমিতা বা যিকোনো খাৰ বনালে অকণমান আদা দি দিওঁ, তেতিয়া গোন্ধটো ভাল লাগে আৰু অমিতাৰ যিটো এটা গোন্ধ থাকে সেই গোন্ধটো নাইকিয়া হৈ যায়। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। একেবাৰে চিম্পুল ৰেচিপি, কিন্তু খুব টেষ্টি হয়। মই মূৰখিনি থৈ দিছিলোঁ। এতিয়া অমিতা অনাৰ লগে লগে ভাবিলোঁ যে খাৰখিনি বনাম এতিয়া গেছৰ ফ্লেমটো মই বঢ়াই দিছোঁ, যিহেতু এইখিনি প্ৰায় হ'বই। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব। একেবাৰে সহজ ৰেচিপি, তথাপিতো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছতহে কমেণ্ট দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট নিদিব। জলকীয়া আৰু নিমখটো আপোনালোকে নিজৰ পচন্দমতে দিব। মই 2টা জলকীয়া দিছিলোঁ, শুকান জলকীয়া, সেয়ে কেঁচা জলকীয়া দিয়া নাই। আৰু এইখিনি ভাঙি দিছোঁ এতিয়া, বেছি জ্বলা হ'লেও খাই ভাল নালাগে। আৰু ইয়াত মোৰ হৈ গৈছে। এতিয়া খুব ধুনীয়া এটা গোন্ধ আহিছে। ইয়াত এতিয়া মই একোৱেই মছলা এড কৰা নাই, আপোনালোকে দেখিছে, অকল আদাখিনি দি দিছোঁ, বেলেগ দিয়া নাই। আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। গতিকে আজিৰ মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন ৰেচিপি লৈ, নতুন টিপছ লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ, শুভৰাত্ৰি।